বন্ধুসকল স্বাগতম জনাইছোঁ আৰু বৰ্তমান কেতিয়া বাজিল এতিয়া 5:30 হৈ গ'ল 5:30 হৈ গ'ল আৰু আৰম্ভ কৰিছোঁ আমাৰ দেৱালী কাৰ্যসূচী। তো বলক আজি আমি একেলগে দেৱালী উদযাপন কৰিম আৰু যিটো ঘৰত বৰ্তমান মই শ্বুট কৰি আছোঁ ঘৰটো হ'ল আপোনালোকে চাব পাৰে মই দেখাই দিছোঁ। এইটোৱে হৈছে আমাৰ নতুন ঘৰ। ত' এইটো আমাৰ নতুন ঘৰটো বনোৱা হোৱা নাই গোটেইখিনি। তো বলক আজি আমি দেৱালী আৰম্ভ কৰোঁ। আৰু এনেদৰে আমি আজি আৰম্ভ কৰিছোঁ আমাৰ দেৱালী। মানে বহুত পকা উৰি আছেতো আৰু সকলোৱে ভাবে কি দেৱালী এইটো ফটকা জ্বলোৱা এটা উৎসৱ, সকলোৱে ফটকা জ্বলায়। মানে ফটকাৰ উপৰি দেৱালীটো কিহৰ কাৰণে পতা হয় সেইটো কোনেও নাজানে। আচলতে আমিও গোটেইখিনি নাজানো, কিন্তু যিখিনি অধ্যয়ন কৰি পাইছোঁ আৰু উইকিপিডিয়াৰ মতে যেতিয়া ৰাম বনবাসৰ পৰা ঘূৰি আহিছিল আৰু সেই ঘূৰি অহাৰ আনন্দত অযোধ্যাবাসীয়ে উলাহতে আনন্দতে ৰামৰ স্বাগতম জনাইছিল। এনেকুৱা এটা দীপাৱলী মানে পোহৰৰ উৎসৱ এটা পাতিছিল আৰু তেনেকৈ দীপাৱলীটো আৰম্ভ হয় আৰু বৰ্তমান গোটেই ভাৰত নহয় গোটেই বিশ্বত এই দীপাৱলী প্ৰসিদ্ধ। বোমা মাৰি আছে কিন্তু বেছি বোমা নামাৰিব, কাৰণ আমি পৰিৱেশখনক ভালকৈ ৰাখিব লাগিব। তো এইখিনিয়ে আৰু আমি এনেকৈ দীপাৱলী আৰম্ভ কৰিছোঁ আজি। সামৰণি কেনেকৈ হয় চাওঁ। এতিয়া নাম আহিব, অলপ পিছত নাম গাব ইয়াত বিভিন্ন কিবা কিবি। চাব পাৰে আমাৰ নাম পাৰ্টি আহি আছে, মানে এতিয়া নাম হ'ব ইয়াত। অলপ নাম ধৰোঁ। তো এই চাওক মালা, কাৰেণ্টৰ মালা। আৰু বৰ্তমান মানে এটা ভাল এক্সিডেণ্টৰ পৰা বাচি আহিছোঁ আৰু বেছিকৈ বোমা চমা নামাৰিব, যিহেতু আমাৰ প্ৰকৃতিক আমি নিজেই ভালে ৰাখিব লাগিব। তো বেছি বোমা লাইট লাগক, চাৰিওফালে লাইট লাগাই থাকক, বোমা চমা বেছি নামাৰিব। তো ধন্যবাদ, হেপী দেৱালী। সকলোৱে ভালে কুশলে